নমস্কাৰ, মই আপোনালোকৰ হোষ্ট শ্যামন্ত বৰুৱা আৰু ক'ব ওলাইছোঁ বাজেটৰ বিষয়ে কেইটামান কথা। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাজেট হৈছে কোনো এক নিৰ্দিষ্ট সময়ৰ সম্পদৰ আয় আৰু ব্যয়ৰ এক খতিয়ান। বাজেট কোনো ব্যক্তি বিশেষ, কোনো প্ৰতিষ্ঠান বা চৰকাৰে কোনো এক নিৰ্দিষ্ট সময়ৰ বাবে তৈয়াৰ কৰে। ভাৰতবৰ্ষত প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত ভাৰত চৰকাৰে সাধাৰণ বাজেট উত্থাপন কৰে। কোনো ব্যক্তি বিশেষে তেওঁৰ পৰিয়ালৰ বাবে যি বাজেট প্ৰস্তুত কৰে তাক সেই ব্যক্তিগৰাকীৰ পৰিয়াল বাজেট বুলি কোৱা হয়। বাজেট বাৰ্ষিক, মাহেকীয়া, সাপ্তাহিক বা দৈনিক হ'ব পাৰে। বাজেট প্ৰস্তুতিৰ বাবে প্ৰথমতে সেই সময়ছোৱাত হ'ব লগা সকলো খৰচ একাদিক্ৰমে গুৰুত্ব অনুসৰি এটা ভাগত সজাই লোৱা হয়। আনটো ভাগত সেই সময়ছোৱাত হোৱা বিভিন্ন ধৰণৰ আয় সজোৱা হয়। এতিয়া যদি আয়ৰ পৰিমাণ ব্যয়তকৈ বেছি, তেতিয়া তাক ৰাশি বাজেট বা ছাৰপ্লাছ বাজেট আৰু বিপৰীতে ব্যয় যদি আয়তকৈ বেছি, তাক ঘাটি বাজেট বা ডেফিচিট বাজেট বোলে। ঘাটি বাজেট ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশে প্ৰস্তুত কৰে যাতে উন্নয়ন ত্বৰান্বিত কৰিব পাৰি। কিন্তু ব্যক্তিজনৰ বিত্তীয়ভাৱে ক্ষতিৰ সন্মুখীন হয় যদিহে তেওঁৰ বাজেট ঘাটি হয়। যদি কোনো ব্যক্তিৰ ব্যয় সেই সময়ছোৱাত তেওঁৰ আয়তকৈ বেছি, তেন্তে তেওঁৰ ব্যয়ক 3টা ভাগত ক্ৰমে ভগাই ল'ব পাৰে: অতি প্ৰয়োজনীয়, প্ৰয়োজনীয়, অপ্ৰয়োজনীয় আদি। এতিয়া প্ৰতিটো ভাগকে তেওঁ 50:30:20 এই ভাগত সজাই ল'ব পাৰে। এতিয়া অতি প্ৰয়োজনীয় ভাগ, যিটোত তেওঁৰ বেছিক নিডছ যেনে খাদ্য, কাপোৰ কানি ইত্যাদি সোমাই থাকে, সেইখিনি খৰচৰ বাবে তেওঁ 50% ধন ব্যয় কৰিব পাৰে। দ্বিতীয়তে, প্ৰয়োজনীয় শতাংশত তেওঁৰ যিখিনি বিল ইত্যাদিৰ বাবে দিবলগীয়া হয়, ফোন ৰিচাৰ্জৰ বাবে দিবলগীয়া হয়, সেইখিনি শতাংশ তেওঁ ব্যয় কৰিব পাৰে। আৰু যিখিনি অপ্ৰয়োজনীয় 20%, সেইটো তেওঁ তেওঁৰ নিৰ্দিষ্ট বেংকত জমা কৰি যাব পাৰে। এই ব্যয়টো তেওঁ নকৰিলেও চলি যায়। এনেদৰে তেওঁ বাজেটৰ যোগেদি অপ্ৰয়োজনীয় ব্যয় হ্ৰাস কৰি প্ৰতি বাজেটত 20% আয় সঞ্চয় কৰিবলৈ সক্ষম হ'ব। আৰু বাজেট সদায় সৰল আৰু সময়মতে হ'ব লাগে। উদাহৰণস্বৰূপে, জুন মাহৰ বাজেট জুন মাহৰ ভিতৰতে প্ৰস্তুত হ'ব লাগে আৰু মে' মাহৰ শেষৰ সপ্তাহত এই বাজেট প্ৰস্তুতি আৰম্ভ কৰি দিব লাগে। বাজেট প্ৰস্তুত কৰোঁতে বাজেটৰ উদ্দেশ্য উল্লেখ কৰিব লাগে। শেষত বাজেটখন এটি সুন্দৰ নাম দিব লাগে। ধন্যবাদ। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে ৰঙা ঘণ্টিত ক্লিক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লাইক কৰিব।